এইজন অসমৰ সলমান খান নাম টেনচন সদায় দৰে আজিও জীৱনৰ সংগ্ৰামত যুদ্ধ কৰিব ওলালো মানে কামলৈ ওলালো ৰব কলা চাহকাপ খাই ল নহলে গোটেই দিনটো আজি কলা হৈ পৰিব মুখখন চাই গম পাইছেই চাগে কামলৈ যাব একেবাৰে ইচ্ছা নাই তথাপিও ঠেলি হেঁচি বোলো যাওৱে আহিয়ে দেখিলো এই মানুহজনে এনেকুৱা স্পীডত জাৰু মাৰি আছে যেন 5G নেটৱৰ্ক মানুহজনৰ নামটো কি জানেনে অসমৰ সলমান খান আমি মৰমতে টেনচন বুলি মাতো টেনচন বুলি কিয় মাতো আপোনালোকে জানেনে মানুহজনে যিমানে হাঁহি নাথাকক কিয় এনেকুৱা লাগে যে টেনচনতে আছে মানে কিবা ক'লে কান্দি দিব বাৰু বাদ দিয়ক টেনচনৰ কথা ক'লোহে মাত্ৰ বৰষুণ দিলে মানে আৰু এটা টেনচন পিছে প্ৰায় 1.5 ঘণ্টামান সময় মই এজন বিশেষ মানুহক লগ কৰিবলৈ ইয়াত ৰখি আছো সেই মানুহজন এইজন মানে আমাৰ সুপাৰমেন মাফ কৰিব দেই সুপাৰমেন নহয় সুপাৰভাইজাৰ বাবলুক সুধিলো যে সুপাৰমেনক লগ পাই কেনেকুৱা লাগিল কিন্তু মোক বুঢ়া আঙুলিটোহে দেখাই দিল আজিকালি মানুহবিলাকক ভিডিঅ' কৰো বা ফটো তোলো সকলোতে বুঢ়া আঙুলিয়ে দেখাই দিয়ে কামত থাকিলে আৰু পাগল হ'ম গতিকে সোনকালে মাংস অলপ লৈ ঘৰলৈ আহিলো এতিয়া চিঙৰাটো আপোনালোকক দেখুৱাও আৰু চিধাই মোৰ মুখত ভৰাও